পাইছোঁ মই যোৱা বছৰ আগৰ বছৰ শিৱলিংগ সৰু। আপুনি পাইছে? মই পাইছোঁ শিৱলিংগ। এই দেখিছে নিচান। নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু শাওণ মাহৰ তৃতীয়টি সপ্তাহ, তৃতীয়টি সোমবাৰ, সেয়েহে আজি আমি বাবাক পানী ঢালিবলৈ এটা খুব সুন্দৰ মন্দিৰত যাবলৈ ওলাইছোঁ। নয়াগাঁও মন্দিৰ আমাৰ পৰা 3 কিলোমিটাৰমান ফাকত। তো ভাবিছোঁ আপোনালোককো লগত লৈ যাম। তো ইতিমধ্যে কালটো আহি পালে, সেই কালটোক লগত লৈ একেলগে যাম। যে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। তেন্তে আহক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। বল বল। ৰাতিপুৱাৰ সময় না, পেচেঞ্জাৰ ট্ৰেইন যিখন আছে সেইখন যাবৰ হ'ল। তো বন্ধুসকল, আহি আমি নয়াগাঁও যিটো নদী আছে, নয়াগাঁও নদী আহি পালোহি। তো নয়াগাঁও আমি শিৱ মন্দিৰটো দেখাম। ইয়াতে পানী ঢালিব আহিছোঁ বাবাক, গতিকে এয়া নদীত আমি আহি পালোহি। তো গা ধুম, পানী ল'ম, তাৰপিছত বাবাক পানী ঢালিম। তো ভিডিঅ'টো চাই থাকিব। এইটো চাওক, এনেকৈ পাৰত খুব ধুনীয়াকৈ বাবাৰ শিৱলিংগ বালিৰে বনাই থৈছে। পানী উঠাই আহি ইয়াতে অকণমান পূজা কৰিব লাগে, তাৰপিছত পানীটো ইয়াৰ পৰা লৈ যাব লাগে। অকল পানী ল'লোঁ আমি, তো এয়া যাম বাবাক ঢালিম। বলো তো বন্ধুসকল, বাবাক পানী ঢালিলোঁ, বাবাক পূজা কৰিলোঁ। তো আৰু এডাল বেলগছৰ তলত এটা শিৱলিংগ আছে, বাবাক তাতে পানী ঢালিম শিৱলিংগটোতো।
বন্ধুসকল মই বহুত কেইবাৰ আহিছোঁ, বহুত কেইটা বছৰৰ পৰা এই বাবাৰ মন্দিৰত আহোঁ, কিন্তু ভিডিঅ' বনা নাই। এইবাৰ ভাবিছোঁ যিটো শাওণ মাহৰ আজি তৃতীয়টো সোমবাৰ, সেয়েহে ভিডিঅ'টো বনাই দিলোঁ। ভাবিছোঁ আপোনালোকৰ লগতে অকণমান শ্বেয়াৰ কৰোঁ আৰু এই বস্তুবিলাক আমি মেমৰিত ৰখাৰ কাৰণে ভিডিঅ'বোৰ বনাই থওঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব আৰু এটা কমেণ্ট কৰি দিবলৈ নাপাহৰিব। বন্ধুসকল আজি যিটো শিৱ মন্দিৰ আহিছিলোঁ, শিৱ মন্দিৰত শিৱগংগা আছে। নয়াগাঁও শিৱ মন্দিৰত তো এজন আমাৰ বৰ্তা, আমাৰ জেঠাক লগ পালোঁ। তেখেতে ইয়াৰ পুৰণা মানুহ হয়, গতিকে তেখেতৰ পৰা এই মন্দিৰৰ বিষয়ে অকণমান জানিবলৈ চেষ্টা কৰিম। এই মন্দিৰটো মানে কি 1984 চনৰ নেকি? 84 আগৰ বহুদিন আগত 84 মানে এই মন্দিৰখন বানাৰ পর হয় হয়। সেইকাৰণে আমি খোৱা পাইছোঁ যে 84 নহয়, তাৰ আগৰ পৰা দিয়ে পূজা। এই মন্দিৰটো স্থাপন কৰিছে 1984 চনৰ, তাৰ আগৰে। আৰু 1984 চনত এইবিলাক বনাই দিছিলে। তাৰপিছত আমাৰ যিখন গেট মন্দিৰটো বনাই দিছিলে, ইয়াতে বোলে বহুতখিনি কোনোবা বামুণ আৰু বামুণী খুব ব্ৰিজৰ তাতে তেখেতসকল মৰিছে। গতিকে তেখেতৰ নামতে কেনেকৈ গম পায়, আমাৰ ওচৰৰে টিকেন কলিতা খুৰাই তেখেতে গম পায়, তেখেতে বিচাৰি আহি ইয়াতে তেখেতৰ সহযোগত মন্দিৰটো স্থাপন কৰিছে। হেৰি দিলে ব্ৰহ্মা মহেশ, এই দেখিছে নিশান। তেখেতক বাবাৰ আশীৰ্বাদ আছে, এখেতক বাবাই বহুত কিবা কিবি দি দিছে, সেয়ে বৰ্তাই ধৰি ৰাখিছে। গতিকে ভাল লাগিল বাবাক লগ পাই। বাবা বৃন্দাবনলৈকে গ'লোঁ, বৃন্দাবনত 15 দিন থাকি আহিলোঁ, হোলী খেলাই আহিলোঁ বৃন্দাবনৰ পৰা। এইবিলাক মই ইচ্ছাত যাওঁ, শিৱলিংগ, ত্ৰিশূল, এই মূল প্ৰসাদ। বৃন্দাবনৰ পৰা অহাৰ পিছত মই মূল প্ৰসাদখন লগ পালোঁ, দেখা পালোঁ। ঠিক আছে। ইয়াতে বাকী আপোনাৰ ব্যৱসায় কিবা কিবি টাক টুক কৰি খাওঁ আৰু। ল'ৰা IPS কৰি আছে। বৰ্তাৰ ল'ৰা IPS পঢ়ি আছে। কিমান মানে বাবাৰ আশীৰ্বাদ আছে আৰু বাবাই কেতিয়াও মানে এই কৰোণাৰ আগতে মই বাবাই দেখা দিছে, কৈছে ই দক্ষিণ পশ্চিমে যাব, যান পান ক্ষতি হ'ব, চব হৈ আছে। পৃথিৱীৰ ৰাইজে গম পাইছে। মই এনে তেজপুৰত 3বাৰ থকা মানুহ, কিন্তু বৃন্দাবন গৈ পাগল বাবাক লগ পাইছোঁ। পাগল বাবা ইচ্ছা যাওক তোমাকৰ ধাৰা পুৰা দিয়া। মই সতীৰ্থ 3 দিন কটাইছোঁ। এখন পাহাৰ 15 দিন আছোঁ, কৃষ্ণাই পাহাৰ টুকুৰেশ্বৰত 1 ৰাতি 1 নিশা পাৰ কৰি গৈছোঁ। তাৰপিছত এখন স্থাপন কৰিছোঁ শিৱদৌল। বাবাই ইতিমধ্যে বহুত কেইখন শিৱলিংগ শিৱ মন্দিৰ স্থাপন কৰিছে, যোগাযোগ কৰিছে। তেখেতে সহযোগ কৰি বহুত কেইখন শিৱ মন্দিৰ স্থাপন কৰিছে। মা কালিয়া কৰে। আৰু বাবাই বহুত জেগাত গৈ থাকি মানে আলোচনা কৰি মানুহৰ লগত সহযোগ কৰি স্থাপন কৰিছে। দক্ষিণ পাৰ সেই পুৰামোৱা গলচিজীয়া তাতে এখন মন্দিৰ আছে, তাতো গৈছোঁ। খুব ভাল কথা, বাবাৰ আশীৰ্বাদ থাকিল, ভাল লাগিল। আশীৰ্বাদ কৰিব। তো বন্ধুসকল, এই নয়াগাঁৱৰ শিৱ মন্দিৰটো ইমানেই পুৰণা, 1984 চনতকৈ বহুত আগৰে হয়। 1984 চনত আমাৰ স্থানীয় আমাৰ ককা টিকেন কলিতা দেৱে তেখেতে এই মন্দিৰৰ গেটখন স্থাপন কৰি দিছে, ডাউন বক্স স্থাপন কৰি দিছে আৰু মন্দিৰটো তেখেতৰ সহযোগত এই মন্দিৰটো গঢ় লৈ উঠে। গতিকে খুব তেখেতৰ ওপৰত বাবাৰ আশীৰ্বাদ আছে। গতিকে খুব ভাল লাগিল। এই মন্দিৰটোত বহুত ৰহস্য আছে, বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে ইয়াতে পূজা কৰিবলৈ, বাবাৰ আশীৰ্বাদ ল'বলৈ। তেন্তে আজিৰ ভিডিঅ'টো বন্ধুসকল এয়াই আছিলে। আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম, তাৰে কামনা কৰি মই জয়ন্ত নীলে আজি ইয়াৰ পৰা আপোনালোকক এৰিছোঁ। তো সকলোৱে ভালে থাকক, বাবাই ভালে থাকক। বল বম।